পাই গ'লোঁ যিহেতু ইয়াৰ পৰা আমাৰ চেতাগড় মন্দিৰত গ'লে বেছি দূৰ নহয় মই আপোনালোকক দেখি যাই আছোঁ অলপমান আছে আগত এনেকৈ আহিছোঁ আমি গাড়ী যিহেতু আমাৰ পৰা 12 কিলোমিটাৰমান হয় চেতাগড় মন্দিৰত গ'লে আপোনালোকক দেখাই আছোঁ চেতাগড় মন্দিৰ আছে যিহেতু আহি পাই গ'লোঁ মেইন চকৰ পৰা অলপমান যাব লাগে আপোনালোকক দেখাই দিয়াত চেতাগড় গেট এখন পাইগিলাতে যোগগুত আপোনালোকক খিচাৰি খোৱা হয় এইখন ফিল্ডতে অৰ্থাৎ এনেকৈ বলক এইটোৱে হৈছে এইখন হৈছে থেতাগোহাঁই থান নলবাৰী জিলাৰ অৰ্থাৎ বৰভাগ অঞ্চলৰ থেতাগোহাঁই থান এনেদৰে আমি যিহেতু ইয়াত গাড়ীখন পাৰ্কিং কৰিছোঁ ইয়াত পাৰ্কিং কৰিলোঁ গাড়ীখন সেইকাৰণে আমি দৰ্শন কৰিব আছোঁ থেতাগোহাঁই থান আপোনালোকক দেখাই আছোঁ আপোনালোকে যদি কেতিয়াবা আহে আপোনাক মই ভালদৰে লিংকটো দিম ভালদৰে এড্ৰেছটো দিম আপোনালোকে আহি দৰ্শন কৰিব পাৰিব কৃষ্ণ মন্দিৰত অৰ্থাৎ যাৰ মাত নাই মাত নোলায় সৰু চলি তেওঁ আহি ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰক সেই ল'ৰাটোৰ হয়তো নিশ্চয় মাত ওলাব এয়া হৈছে প্ৰমাণ এইখন থানৰ আপোনালোকক মই ভালদৰে দেখাইছোঁ গাই চাক থান চাক এইখন হৈছে পাৰগোপাল থান Coba kemana kamu?